ৰাতিপুৱা মই আহি দেখিলোঁ যে কলেজত সন্মুখত এনেকৈ বহি আছে ল'ৰা ছোৱালীবোৰ আৰু এনেকৈ ভিতৰত কিছুমান ল'ৰা ছোৱালী থিয় হৈ আছে আৰু এই বিষয়টো চাই মোৰ বেছি এটা ভাল লগা নাই। আৰু ইয়াত মই দেখা পালোঁ যে অনা শিক্ষক কৰ্মচাৰীসকলে কৰ্মবিৰতি লৈছে। তেখেতসকলৰ দৰমহা আৰু বাৰ্তা নিয়মীয়া কৰাৰ কাৰণে তেখেতসকলে তেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে। আৰু ইয়াত ৰুমবোৰত তলা লগোৱা আছে। তলা লগোৱাৰ ফলত কিন্তু শৈক্ষিক ক্ষেত্ৰখনৰ ক্ষতি হৈ আছে, আপোনালোকে সকলোৱে গম পাই আছে। আৰু অনা শিক্ষক কৰ্মচাৰীসকলে কলেজখনৰ কাৰণে যথেষ্টখিনি কাম কৰি থাকে। যেতিয়া ফৰ্ম ফিলাপৰ সময় আহে, যেতিয়া এডমিশ্যনৰ সময় আহে আৰু যেতিয়া বিভিন্ন ধৰণৰ অফিচিয়েল কামৰ সময় আহে, তেতিয়া তেখেতসকলে যথেষ্টখিনি কষ্ট কৰে, কাম কৰে। গতিকে অসম চৰকাৰ শিক্ষা বিভাগক মই এইখিনিতে অনুৰোধ জনাম যাতে তেখেতসকলৰ ধৰ্ম আৰু যাতে বাৰ্তা নিয়মীয়া কৰে।